মই যদি অসমৰ মুখ্যমন্ত্ৰী হওঁ প্ৰথমতে আপোনাক ফাঁচি দিম। কিয় কিয় ফাঁচি লগাব মোক? মইতো আপোনাক এতিয়ালৈকে একো কোৱা নাই। মই আপোনাক ইয়াত ইণ্টাৰভিউ ল'বলৈ মাতি আনিছোঁ, আপুনি মুখ্যমন্ত্ৰী হৈ পেলাই মোক ফাঁচি লগাবলৈ কোৱা নাই নহয়। মই জাষ্ট আপোনাক কথাটো সুধিছোঁ, সেইবুলি আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই মোক ফাঁচি লগাব নাই। বেয়া লাগিছে মোক, বহুত বেয়া লাগিছে। নমস্কাৰ, আপোনালোকে চাই আছে এতিয়া মাধুৰ্য ফৰেক্স। আজি আমাৰ লগত আছে সকলোৰে মৰমৰ জুবিন দা। জুবিন দা নমস্কাৰ। আচ্ছা জুবিন দা, আপুনি গান গাই ভাল পায়নে? আই এম ভেৰি চৰি জুবিন দা। এনেকুৱা ফাল্টু প্ৰশ্ন এই জুবিনক নকৰিব। ভুল হৈ গ'ল জুবিন দা, ভুল হৈ গ'ল। মানুহ মাত্ৰেই ভুল। হ'ব কেলা, ভালকৈ প্ৰশ্ন কৰ। জুবিন হয় মই, জুবিন। বাৰু জুবিন দা, আপুনি কি কৰি ভাল পায়? মই কৰি ভাল পাওঁ। কি কৰি ভাল পায়? জুবিন দা মানুহটো অলপ কাম কৰি ভাল পোৱা কথা কৈছোঁ। আপুনি যিটো মনত ভাবি আছে সেইটো নহয়। মইচোন একো ভবাই নাই। আপোনাৰ চকুত চালেই গম পায় আপুনি কি ভাবি আছে। মস্ত খেচেৰা চৰিত্ৰ আপোনাৰ। গজব বেইজ্জতি হে। জুবিন দা, আপুনি যদি অসমৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলে হয়? মই যদি অসমৰ মুখ্যমন্ত্ৰী হওঁ প্ৰথমতে আপোনাক ফাঁচি দিম। কিয় কিয় ফাঁচি লগাব মোক? মইতো আপোনাক এতিয়ালৈকে একো কোৱা নাই। মই আপোনাক ইয়াত ইণ্টাৰভিউ ল'বলৈ মাতি আনিছোঁ, আপুনি মুখ্যমন্ত্ৰী হৈ পেলাই মোক ফাঁচি লগাবলৈ কোৱা নাই নহয়। মই জাষ্ট আপোনাক কথাটো সুধিছোঁ, সেইবুলি আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই মোক ফাঁচি লগাব নাই। বেয়া লাগিছে মোক, বহুত বেয়া লাগিছে। তই বেয়া পোৱাটো এই জুবিনে ঘেণ্টা খাতি নকৰে। কেনেকৈ প্ৰশ্ন সুধিব লাগে সেইটোও নাজানো। বাৰু জুবিন দা, আপুনিয়ে কওকচোন, আপোনাক কি প্ৰশ্ন সুধিলে আপুনি ভাল পাব? আপুনি কি প্ৰশ্ন সুধিলে ভাল পাব? আৰে সৰু সৰু প্ৰশ্ন কৰ, যেনে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে? আপুনি মানুহটো কিয় ইমান ধুনীয়া? আপুনি গান গাই কিয় ভাল পায়? এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ল না, এতিয়া মনটো মোৰ ভাল লাগিব, উত্তৰ দিবলৈও ভাল। বাৰু জুবিন দা, আপোনাৰ গাৰ্লফ্ৰেণ্ড কেইজনী আছে? কেলা কিয় মাৰিলে? কিয় মাৰিলে? এই বিয়া পতা মানুহক কেইজনী গাৰ্লফ্ৰেণ্ড আছে বুলি সোধে নি? ইয়াত আপোনাৰ একো নাই। কাম নাই, কথা সুধিব আহিছে। আপুনিহে সুধিব কৈছে। সেইবোৰ কথা মনে মনে পাতিব লাগে, গোপনকৈ। চাওঁ চলে কওক। মোৰ গাৰ্লফ্ৰেণ্ড নাই। নহ'লে কিয় সুধিব কৈছে? মই এনেই সুধিব কৈছোঁ, এনেই কিবা এটা ভাল লাগে। গাৰ্লফ্ৰেণ্ড আছে নাই বুলি যদি কোনোবাই সোধে, আছে বুলি কৈ ভাল লাগে, নাই বুলি কৈ ভাল লাগে। সেইটো কাৰণে আপোনাক সুধিব কৈছিলোঁ। কেলা নিজে সুধিব কৈছে, আকৌ সুধোঁতে আকৌ মাৰিছে, গালখন ৰঙা কৰি দিলে। পাগলটো বুৰ্বকটো, তাক দি আছোঁ। এই কি ভুনভুনাই আছ? একো ভুনভুনোৱা নাই, মই এনেই কিবা কিবি ভাবি থাকোঁ। কাৰণ ময়ো পাগল, আপুনিও পাগল। আপুনি মোক এতিয়া এক্সৰ মাৰিলে, কিন্তু মই আপোনাক মাৰিব নোৱাৰোঁ। কাৰণ আপুনি ডাঙৰ মানুহ, কাৰণ মই সৰু মানুহ। কি হ'ল আৰু প্ৰশ্ন নকৰ নেকি? কৰ আকৌ সোধ, কি সোধ সোধ। জুবিনক প্ৰশ্ন সোধ, সোধ কি সোধ, জল্দি সোধ, মোৰ সময় কম। কি সুধিম আপোনাক, সুধিলেই চৰিয়াই, বোলে এনেকৈ তেলাকে চাব। প্ৰশ্ন কৰিবলৈ একো উপায়েই নাই, তেওঁ প্ৰশ্ন এটা কৰিছোঁ শুনক। আপুনি গান গাই কিয় ভাল পায়? গালখন ধৰি থাকিব লাগিব, কওক। কিয় গান গাই ভাল পায় আপুনি? এনেই ভাল লাগে গান গাই, এনেই। তই মোৰ গান শুনিছ নাই? আপোনাৰ গাননো মই নুশুনিম নাই? আপোনাৰ গান শুনি মই। মোৰ গান শুনিলে কি ওচৰতে হক? আপোনাৰ গান শুনিলে মোৰ মাথাটো ভেলুলেছ হৈ যায়। কি ক'লি? নহয় কি ক'লি তই? আৰু এবাৰ কৈছোঁ, কি ক'লি? মই যদি কথাটো কওঁতে আপুনি নুশুনিলে, তেতিয়াহ'লে সেইটো মোৰ গাত যাব নাই। আপুনি যদি এতিয়া চিঞৰি পকো ফালি দিয়ে ন, কি ক'লে বুলি, মই আকৌ নকওঁ। কাৰণ মই জানো আকৌ এবাৰ কোৱা মানে মোৰ মৰণ আছে। মই কথা এটাই কওঁ,
মই আকৌ মানুহ মাৰিবলৈ বেছি টাইম নালাগে। অঁ মোক মাৰিব আপুনি, মোক মাৰিব? মাৰক, মাৰকচোন। কেনেকৈ মাৰেনো ময়ো চাম, মাৰক। সঁচাকৈ মাৰিমতো। মই কথা এবাৰে কওঁ, সঁচাকৈ মাৰক না, মাৰক। কালা জুবিনৰ আগত বেছি অটপালি দেখাইছ।